আজিকালি ডিপ্ৰেশ্যন বুলি ক'লে মানুহে কেৱল বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ মাজত হোৱা ব্ৰেকআপটোৰ কথাহে বুজে। আচলতে কথাবোৰ তেনেকুৱা নহয়। সকলো মানুহেই প্ৰেমৰ বাবে হতাশত নুভোগে। মানুহৰ জীৱনত ব্ৰেকআপৰ বাহিৰেও বেলেগ বহুতো দুখ থাকে। কাৰোবাৰ পৰিয়ালৰ চিন্তা, কাৰোবাৰ আপোন মানুহবোৰক হেৰুওৱাৰ দুখ, কাৰোবাৰ নিজৰ পঢ়া শুনাৰ চিন্তা, কেৰিয়াৰৰ চিন্তা। এইবোৰৰ বাবেও মানুহ এজন হতাশত ভুগিবলগীয়া হয়। সকলো মানুহৰে চিন্তা ভাৱনা অশান্তিৰ কাৰণ একে নহয়। সেই এজন মানুহ দুখত থাকিলে যে তেওঁৰ প্ৰেমৰ সম্পৰ্কটো ব্ৰেকআপ হোৱা বুলি বুজাটো বা কোৱাটো ভুল। তেওঁক এবাৰ সুধি চোৱা কিহৰ বাবে তেওঁ হতাশগ্ৰস্তত ভুগিবলগীয়া হৈছে।